হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা নমস্কাৰ মই ডিম্পি আৰু মই সিম্পি এণ্ড উই আৰ দি 10th Street সো ফাইনালি আপোনালোকৰ আগলৈ আমি মতলীয়া 2.0 ডান্স কভাৰ আগবঢ়ালো আশা কৰোঁ আপোনালোকে চাই খুবেই ভাল পালে আৰু জনাব কমেণ্ট সেকশ্যনত আপোনালোকে কেনেকুৱা পালে আৰু আজি আমাৰ যোনটো আউটফিট আমি তাৰ গোটেই আউটফিটটোৰ ক্ৰেডিট দিব বিচাৰিছোঁ আব্দুল দা তেওঁ গুৱাহাটীৰে হয় তেওঁ আমাক বেছিভাগ ডান্স কভাৰৰ আউটফিট তেওঁ আমাক ষ্টিচ কৰে সো তেওঁ ক্ৰেডিট দিব বিচাৰিছোঁ আমি আৰু তেখেতৰ ডিটেইলছ আমি ডেছক্ৰিপশ্যনত দি দিম গুৱাহাটীত আছে আপোনালোকে যিসকলে ইণ্টাৰেষ্ট আপোনালোকে তেখেতৰ আগত গৈ মানে ডান্স কভাৰ যিকোনো চিলাব পাৰে আৰু এটা কথা জনাব বিচাৰিছোঁ যে আমি অনলাইন আৰু অফলাইন দুয়োটা ডান্স ক্লাছ লৈ আছোঁ যিসকল ইণ্টাৰেষ্ট হয় তেওঁলোকে DM কৰিব পাৰে ফৰ ৰেজিষ্ট্ৰেশ্যন আৰু DM ইনষ্টাগ্ৰাম ফেচবুক ইমেইলত আমাক DM কৰিব পাৰে ডেছক্ৰিপশ্যনত দিয়া আছে গোটেইকেইটা লিংক আমাক জনাব আশা কৰোঁ আপোনালোকে আমাৰ ডান্স ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটোলৈ আৰু বেল নটিফিকেশ্যনটো অন কৰি ল'ব যাতে আগলৈ অহা ডান্স কভাৰবিলাক আপোনালোকে নটিফিকেশ্যন পাই থাকে এইদৰে মৰম দি থাকিব অ'কে আকৌ লগ পাই পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰে বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা